মাৰ্কৰলৈ আহিলো আমাৰ দাদাৰ ছোৱালী এজনী হৈছে আপোনালোকক কোৱাই হোৱা নাছিল আজি ভাবিলো কৈ দিম আৰু দেখুৱাইও দিম সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলো ঘৰতে আৰম্ভ কৰিছো এতিয়া ভিডিঅ আৰু আমাৰ এটি নিশু এটো বাবু আৰু এটি ডাঙৰ বাবু এটো ডাঙৰ বাবু খেলা চাইছে খানা মাংস পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আমিও ভালে আছো এতিয়া যাব ওলাইছো ফুৰিবলৈ এঠাইলৈ এটা ভাল খবৰ আছে আমাৰ কাৰণে এমাহমান হল আপোনালোকক কোৱাই নাই কিন্তু ভাল খবৰটো আগৰ ভিডিঅ' বিলাকত দেখুৱাইছো কিন্তু ভাল খবৰটোনো কি সেইটো আপোনালোকক কোৱা নাই ভাবিছো আজি কমো একেলগে দেখুৱাইও দিম ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব এতিয়া আমি যাবলৈ ৰেডি একেবাৰে চুৱেটাৰ পিন্ধি গৰমো লাগিছে যেহেতুকে আহতে ৰাতি হ'ব সেইকাৰণে পিন্ধি লৈছো ঠাণ্ডা লাগিব পাৰে আৰু নহলে খুলি দিম গাড়ীত খুলি থৈ দিম নিচুকো একেবাৰে ৰেডি কৰিছো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব বলক ক'ত নোযাও চাই থাকক ভিডিঅ' এই মাত্ৰ আমাৰ ঘৰ আহি পালো ক'ত আহিম মানে আমাৰ মাৰ্কৰলৈ আহিলো আমাৰ দাদাৰ ছোৱালী এজনী হৈছে আপোনালোকক কোৱাই হোৱা নাছিল আজি ভাবিলো কৈ দিম আৰু দেখুৱাইও দিম সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলো ঘৰতে আৰম্ভ কৰিছো এতিয়া নিয়মখিনি কৰিলে কিছুমান নিয়ম থাকে আয়তীসকলৰ ৰাইজৰ সেইখিনি নিয়ম মানে আজি চোৱা যায় এমাহ যিহেতুকে চোৱা থাকে গাত মাক দেউতাক আৰু ছোৱালীজনীৰো চোৱা থাকে সেই চোৱাখিনি আজি শেষ হ'ল আমাৰ ইয়াৰ ইফালৰ নিয়মটোত কৈছো মই আৰু ক'ত কেনেকুৱা নিয়ম মই নাজানো সেই চোৱাখিনি গ'ল আৰু যে নাম ধৰিলে কিবা কিবি নিয়ম কৰিলে যিখিনি বাৰু আপোনালোকক অলপমান তুলাই ৰাখিছো দিম ভিডিঅ'টোত চাই থাকিব আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিব প্ৰসাদ চসাদ খাই লওঁ আৰু ঠিকছে খাওঁ যিহেতুকে ফূৰ্তিৰ দিন ভিডিঅ'টো চাই থাকক আৰু আমাৰ এটি নিশু ভণ্টি মুনু গুৰিৰ পৰা লচৰে নাই এটো বাবু আৰু এটি ডাঙৰ বাবু এটো ডাঙৰ বাবু এইটো মাজু বাবু এইটো ভণ্টি মুনুক লগিন কি আনছা তুমি কি আনছা মুনুক লগিন কিন্দৰ জয় আৰু কি আনছা মাংস আনছা আৰু কি আনছা আৰু কি আনছা পান মাংস আনছা এই মুনু তোমাক চাই আছে কেনেকে দাদা মাতা দাদা লাগাল পালি ভাল কৰি নামি ফুক মাৰি ও কৃষ্ণ আৰাম পাইছে সেইকাৰণে কান্দা নাই এয়া আমাৰ হোম মিনিষ্টাৰ প্লেট বনোৱাত ব্যস্ত আৰু আমাৰ মালিক ইয়াতে জিলাপি খাই আছে মিঠাই খাব ভুজিয়া নিমকিখিনি মিঠাইখিনি ক'ত আছে আমাৰ প্ৰসাদ বিতৰণ চলি আছে প্ৰসাদ আনি আছে আমাৰ বাবু আৰু বাবুক মামাকে লৈ আছে লাজতে লুকাইছে ভিডিঅ' দেখি প্ৰসাদ আহি গ'ল তোমাৰ নাৰিকল তিয়হ কল প্ৰসাদ চাও এক প্লেট আনছো ইমান খাই খাব মই একলাই খাম মই নাৰিকল গিলা বেছি খাম তুমি বুট গিলা খাবা মোক নাৰিকলখিনি দিয়া নালকে দিয়া মোক নাৰিকল এই আমাৰ ৰান্ধনীয়ে আজি সৰু যোদা মাছ ফ্ৰাই কৰি আছে এই মাছ আৰু ইফালে বহি আছে দৰ্শক মেইন ৰান্ধনী নহয় দৰ্শক আৰু মা আদা নহৰু কাটি আছে আৰু এই মাংস লোকেল মুৰ্গী ঠিকছে খামে আজি আৰু মা কি মনে মনে হাঁহি আছা ওলকবি গুটি খেলা চাইছে খানা মাংস बिल्कुल एक और बात निखिल भाई ये बात जरूर करना चाहूंगा जब वर्ल्ड कप होता है ना उसके बाद जो पानी
আমার আহা দেউতার আরাম খেলাছি মাংস রান্ধি আছে ক্রিকেট খেলা এইটা আমার খুব মেয়ে না ভাল কৰিব ন কিন্তু মোক দেখিলে লুকাব খুব মেয়ে মোক এৰি চব খানা খোৱাত ব্যস্ত পুৰা লেগ পিচ খাইছে চাটনি সালাড মাংসৰ আঞ্জা মাছৰ আঞ্জা পুৰা খাইছে দেখিবা লাগলি কবি ভাত পানী খাই আমি একদম ৰেডি আৰু গৰম কাপোৰ চাপোৰ চুইটাৰ পিন্ধি ললো আৰু নিচুও টোপনি আহিল ভাত চাত খাই টোপনিত লাল কাল গোটেইখিনিয়ে ভাত খালো মাহো ভাত খাওক লগন ৰৈ দিলো ভাবিছো আৰু যাও ঘৰত ৰাতিও বহুত হ'ল ভিডিওটো শেষ কৰো ইয়াতে আজিলৈ ভিডিওটো ইমানতে সামৰিছো যদি আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে গুড নাইট বাই গুড নাইট দিয়া গুড নাইট এই গুড নাইট গুড নাইট দিব বাই বাই